জন্তুৰ ওপৰত হাতীৰ ওপৰত গাম। সেইটো হৈছে হাতী। হাতীৰ কেনেকুৱা দাঁত, কেনেকুৱা শুৰ থাকে সেই সম্পৰ্কে হাতীৰ সম্পৰ্কে আমি এটা ভাল এটা ভংগীৰে কবিতা হাতীৰ বিৱৰণ সম্পৰ্কে। এটা আছিল মস্ত হাতী, কাণ দুখন ভাই ডাঙৰ। এটা আছিল মস্ত হাতী, এটা আছিল মস্ত হাতী, কাণ দুখন ভাই ডাঙৰ। এটা আছিল মস্ত হাতী, কাণ দুখন ভাই ডাঙৰ। চকু দুটা ইমান সৰু, চকু দুটা ইমান সৰু, চকু দুটা নিচেই সৰু, সুৰ লৰাই যায়। চকু দুটাই নিচেই সৰু, সুৰ লৰাই যায়। গাত তাৰ ধোৱা বৰণীয়া, দীঘল দুটি দাঁত। গাত তাৰ ধোৱা বৰণীয়া, দীঘল দুটি দাঁত। নেজডাল তাৰ নিচেই সৰু, সুৰ লৰাই যায়। নেজডাল তাৰ নিচেই সৰু, সুৰ লৰাই যায়। খাই দিয়ে তাই মস্ত আহাৰ, কুকুৰে মুখুৰে খায়। 4 ঘণ্টাৰ ভৰি আছে, নাই তাৰ হাত। খাই তেওঁ মস্ত আহাৰ, কুকুৰে মুখুৰে খায়। 4 ঘণ্টাৰ ভৰি আছে, নাই তাৰ হাত। এটা আছিল মস্ত হাতী, এটা আছিল মস্ত হাতী, এটা আছিল মস্ত হাতী। এটা আছিল মস্ত হাতী, কাণ দুখন ভাই ডাঙৰ। চকু দুটা নিচেই সৰু, সুৰ লৰাই যায়। চকু দুটা নিচেই সৰু, সুৰ লৰাই যায়। নমস্কাৰ। গীতটি কেনেকুৱা লাগিছে? ভাল লাগিছে নহয়? তোমালোকে হাতীৰ সম্পৰ্কে গম পালানে নাই? সুৰ কেনেকুৱা, হাতীৰ কাণ দুখন কেনেকুৱা, আহাৰ কেনে খায় গম পাইছা নাই? ভৰি দুটা কেনেকুৱা, হাতীৰ হাত আছে নে নাই চব গম পালা এই অংগী ভংগীৰে নহয়? এই ভংগী বা গীতটি তোমালোকে ভালকৈ শিকিবা আৰু ঘৰত যাই সৰু সৰু তোমালোকৰ ভাইটি ভণ্টি আছে নে নাই? ভাইটি ভণ্টি সকলকো শিকোৱাবা। হ'ব?